নমস্কাৰ সকলোকে আজি আমি আন এটি ভিডিঅ'ৰ সৈতে আপোনালোকৰ সকলোকে আমাৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলগীয়া মূল বিষয়টো হৈছে বৰ্তমান ভাৰতৰ কেবিনেট মন্ত্ৰীসকলৰ ভিতৰত কোন মন্ত্ৰীয়ে কি বিভাগত কাৰ্যনিৰ্বাহ চলাইছে ঠিক তাৰে কেইজনমানৰ বিষয়ে আলোচনা কৰিম। গতিকে আমি বেছি দেৰি নকৰি আমি আমাৰ মূল কথালৈ আগবাঢ়োঁ। প্ৰথমতে আছে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ। ভাৰতৰ উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ। ভাৰতৰ পৰৰাষ্ট্ৰমন্ত্ৰী ডক্টৰ জয়শংকৰ। বৰ্তমান ভাৰতৰ বন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ। বৰ্তমান ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। ভাৰতৰ মুখ্য ন্যায়াধীশ উদয় উমেশ ললিত। বৰ্তমান ভাৰতৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ। ভাৰতৰ বায়ু সেনা প্ৰধান এয়াৰ চিফ মাৰ্শ্বেল বিবেক ৰাম চৌধুৰী। ভাৰতৰ সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডে। ভাৰতৰ নৌসেনা প্ৰধান এডমিৰেল আৰ হৰি কুমাৰ। বৰ্তমান ভাৰতৰ ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ। ভাৰতৰ এটৰ্নী জেনেৰেল কে বেণুগোপাল। ভাৰতৰ পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো বাৰু আপোনালোকৰ কেনেকুৱা লাগিল? আজি উল্লেখ কৰিবলগীয়া কেবিনেট মন্ত্ৰীসকলৰ নাম এইখিনিয়ে উল্লেখ কৰিছোঁ। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে বা শেষলৈকে চাইছে তেন্তে অনুগ্ৰহ কৰি কৈছোঁ আপোনালোকে ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আকৌ আমি নেক্সট ভিডিঅ'ত লগ পাম। আজি ইমানতে। থেংক ইউ।